हेलो दोस्तों स्वागतम जनाइছো মোৰ ইউটিউব চেনেল প্ৰণৱ ডেকা অসমলৈ। আজি মই আহিছো গাঁৱত মানে চাংচাৰিত। তো বিশেষ এটা কাৰণত আহিছো আমাৰ গাঁৱত আজি মৰণা মাৰিব ঘৰত। চাই থাকক আইতাহঁতৰ গাঁৱত মৰণা মাৰিব। আইতাহঁতৰ মাৰিব। চাই থাকক কেনেকৈ মাৰে। মেচিনৰ বহুত শব্দ হৈ আছে, একো শুনিব পোৱা নাই, সেইকাৰণে ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই। কিন্তু ভাল লাগিছে, প্ৰথমবাৰ দেখিছোঁ এনেকৈ মেচিনেৰে মৰণা মৰা। আগতে সৰুতে দেখিছিলোঁ বাৰু গৰুৰে মৰা, কিন্তু মেচিনেৰে মৰা নতুনকৈ দেখিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল পাব। ফাইনেলি কাম শেষ হ'ল, মৰণা মৰা হ'ল। এতিয়া আহিছোঁ অলপমান গাঁও ফুৰিবলৈ বাবুহঁতৰ লগত। অ' মাই গড, কি ধুনীয়া পৰিৱেশ, ৱাও। এই চাওক নাৰিকলৰ গছ, বা বহুত লাগছে দে নাৰিকল। বাকী গাঁৱৰ নজাৰা চাওক, কি সুন্দৰ পৰিৱেশ। এই দুটা আমাৰ বাবুহঁত যাই আছে। ঐ ঐ পেটলা ৰখ, ৰবা ৰবা অলপমান, আমাকো যাব দিয়া, গৈ আছো তো আমি। বাকী চাওক, এয়া মানে বানপানী হৈছিলে, যোৱা বছৰো হৈছিলে, ত' এই বছৰো হৈছিলে। এইবিলাক শুকাই গ'ল বাৰু পানীখিনি। এইবাৰ একো ক্ষতি নহ'ল কিন্তু দেই। এইবাৰ বিশেষ একো ক্ষতি নহ'ল। এয়া হয় চাংচাৰি আঠগাঁৱৰ পৰিৱেশ। এইটো আমাৰ ৰাজহুৱা নামঘৰ গাঁৱৰে। চ' মই নামিব যাইছো। বা ভাইটি বাবু ধৰাচোন, এইটো কি ডেঞ্জাৰ ৰাস্তা। ৱাও, কি ধুনীয়া পুখুৰী, ৱাও। বা বহুত ধুনীয়া দেই। কি বা পানী বেলেগ নেকি? এই পুখুৰী এয়া পানী লৈ আছে। আমি ইমানেই ফুৰিলো যে গৰমতে অৱস্থা নোহোৱা হৈ গ'ল আমাৰ। কালি ৰাতি ইয়াতে থাকিলো গাঁৱতে, বহুত ঠাণ্ডা, সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল, বহুত ঠাণ্ডা। ত' আজি আকৌ ৰিটাৰ্ণ হৈ আছো গুৱাহাটী। ত' চাই থাকক আৰু গুৱাহাটীত সোনকালে যাব লাগিব। এতিয়া আপোনাৰ 6:50 হ'লে, যাই কিনে কলেজত যাব আছে। চ' চাই থাকক। ৰাতিপুৱা ঘৰ আহি পাওঁতে বহুত দেৰি গ'ল, 8:30 হৈ গ'ল, আৰু মই যাব লাগিছিল কলেজ। চ' ভিডিঅ'টো বনোৱা নহ'ল, কমপ্লিট কৰা নহ'ল। চ' সেইকাৰণে এতিয়া কৰি আছোঁ। চ' কেনে পালে চাই গাঁৱৰ ব্লগটো ক'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগিছে লাইক এটা কৰি দিব। টিল দেন টাটা, বাই বাই। লগ পাই আছোঁ সোনকালে নতুন এটা ভিডিঅ'ত। বাই বাই।